Hey guys, welcome back to my YouTube channel. Namaskar বন্ধুসকল, মই মোৰ YouTube channel Talks with Neha লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। Then guys, আজি মই পুনৰ আপোনালোকৰ কাষ চাপিলোহি অন্য এটি ভিডিঅ লৈ। আজিৰ মোৰ বিষয়টো হৈছে জীৱনত মানুহে সুখ কেনেকৈ অনুভৱ কৰে। কিহে মানুহৰ সুখখিনি কাহিনী। Then guys, আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহলে লাইক কমেন্ট কৰি দিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে সাবস্ক্রাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেন গাইজ আজিৰ ভিডিঅ'টো আৰম্ভ কৰো বলক। এটা বিচৰা বস্তু আপোনাৰ আনতকৈ বেছি আছে তেন্তে আপুনি সুখ অনুভৱ কৰে, আৰু যদি বিচৰা বস্তুটো আনতকৈ আপোনাৰ কম আছে তেন্তে আপুনি দুখ অনুভৱ কৰে। আমাৰ মনবোৰ বেয়া লাগে যেতিয়া আমি দেখো যে আমি জীৱনত একো কৰিব পৰা নাই বা আমি বিচৰা বস্তুবোৰ পোৱা নাই, কিন্তু কেনেদৰে আমি গম পাওঁ যে আমি একো কৰিব পৰা নাই। আমি আন মানুহৰ লগত তুলনা কৰোঁ, আমাৰ একে বয়সৰ, একে পৰিৱেশৰ, একে অৰ্থনৈতিক বা সামাজিক পৰিৱেশৰ আন কাৰোবাৰ লগত আৰু চাবলৈ চেষ্টা কৰোঁ। সেই এজন বা ততোধিক মানুহৰ তুলনাত আমাৰ অৱস্থান ক'ত? আৰু যেতিয়া আমি দেখোঁ যে আনৰ তুলনাত আমাৰ টকা পইচা কম, মান সন্মান কম, বয় বস্তু কম বা আন কিবা এটা নাই, তেতিয়া আমাৰ মন বেয়া লাগে, ঈৰ্ষা হয়, খং উঠে, হিংসা হয়। এই যে বেয়া লগা, ঈৰ্ষা লগা, খং, হিংসা আদি এইবোৰেই হ'ল নিগেটিভ অনুভৱ, আৰু এইবোৰে আমাৰ সুখখিনি আঁতৰাই লৈ যায়। দেন গাইজ, মানুহে জীৱনত সুখ কেনেকৈ অনুভৱ কৰে? যেতিয়া এই বস্তুবোৰ আপোনালোকৰ লাইফৰ পৰা আঁতৰাই নিব, মানুহক হিংসা কৰিবলৈ এৰি দিব, যেতিয়া আনে আপোনাতকৈ এখোজ আগবাঢ়ি আছে, আপুনি যেতিয়া হিংসা কৰে, সেই হিংসাখিনি যেতিয়া আপুনি আঁতৰাই নিয়ে আপোনাৰ মনৰ পৰা, তেতিয়া আপুনি অনুভৱ কৰিব সুখ। দেন গাইজ, মোৰ ভিডিঅ'টো আজি আপোনালোকে কেনেকুৱা পালে, সুখ কেনেকৈ অনুভৱ কৰে, মানুহৰ সুখখিনি কেনেকৈ কাঢ়ি নিয়ে, মই বহুত চমু অৰ্থত আপোনালোকক বুজাবলৈ বিচাৰিছোঁ। যদি বুজি পাইছে তেনেহ'লে, যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব, আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু মোক বহুত মৰম দিয়াৰ বাবে বহুত ধন্যবাদ থাকিল আপোনালোক সকলোলৈকে। এনেধৰণৰ নতুন ভিডিঅ'সমূহ লৈ মই পুনৰ আপোনালোকৰ কাষ